Hi guys, welcome to my channel Cam and App Information. আজি মই আপোনালোকক দেখুৱাম আজি মই আপোনালোকক এপৰ বিষয় দেখাম যে GPS কেমেৰা GPS কেমেৰাৰ লোকেশ্যনটো সকলোৰে বেলেগ থাকে নিজৰ লোকেশ্যনটো থাকে বেলেগ এটা লোকেশ্যন থাকে সেইকাৰণে নিজৰ লোকেশ্যনটো সেট কৰিবৰ কাৰণে কি কৰিব লাগিব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ হওক এতিয়া GPS কেমেৰাটো অন কৰিলোঁ ইয়াত আছে যে লোকেশ্যনটোত আছে যে গুৱাহাটী আছাম ইণ্ডিয়া হাজো গুৱাহাটী পথ সেইটো কাৰণে আমাৰ এতিয়া লোকেশ্যনটো ছেট কৰিবৰ কাৰণে কি কৰিব লাগিব কাষত যে আছে মেপ ডাটাত ক্লিক কৰি দিব মেপ ডাটাত ক্লিক কৰাৰ পাছত ওপৰত এইটো যে অট'মেটিক হৈ আছে অট'মেটিকটো মেনুৱেল কৰি ল'ব মেনুৱেল কৰাৰ পিছত এনেকৈ আহিছে ইয়াত যে প্লাছ চিনটো আছে প্লাছ চিনটো ক্লিক কৰি দিব ক্লিক কৰি ইয়াত টাইটেলত লিখিব আপোনালোকৰ ক'ত আছে জেগাখিনিৰ নাম কি এনেকৈ লিখি দিম শুৱালকুছি আছাম ইণ্ডিয়া আপোনালোকে আছাম ইণ্ডিয়া বুলি লিখি দিব জেগাখিনিৰ নাম লিখি আছাম ইণ্ডিয়া এতিয়া লাইন 1ত লিখা আছে হাজো গুৱাহাটী পথ ইয়াত আপোনালোকৰ এৰিয়াটো লিখি দিব আৰু লিখিম মই শুৱালকুছি বামুণী পথ লাইনটোত লিখি দিব শুৱালকুছি বুলি বাকী এতিয়া ওপৰত ৰাইট চিনডাল আছে যে ৰাইট চিনডালত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত একেবাৰে যে লাষ্টত আছে শুৱালকুছি আছাম ইণ্ডিয়া তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহি গৈছে ওপৰত আছে শুৱালকুছি আছাম ইণ্ডিয়া তলত আছে শুৱালকুছি বামুণী পথ এনেকৈ আপোনালোকে লোকেশ্যন ছেট কৰিব পাৰে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব বাই বাই